নমস্কাৰ, মোৰ নাম ভ্লাদিমিৰ পুটিন। মোৰ জন্ম হৈছিল 1952 চনৰ 7 অক্টোবৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ, ৰাছিয়াত। নমস্কাৰ, মোৰ নাম ভ্লাদিমিৰ জেলেনস্কি। মোৰ জন্ম হৈছিল 1978 চনৰ 25 জানুৱাৰীত কিভিডি চহৰ, ইউক্ৰেইনত। মোৰ দেউতা ছভিয়েট নেভিত আছিল আৰু মা ফেক্টৰী ৱৰ্কাৰ আছিল। মোৰ দেউতা কিভিডি ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিল আৰু মা আছিল ইঞ্জিনিয়াৰ। 1975ত মই ছেইণ্ট পিটাৰ্ছবাৰ্গ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ল' ডিগ্ৰী ল'লোঁ। মই কিভিডি চহৰৰ পৰা ল' ডিগ্ৰী ল'লোঁ। মই সৰুৰে পৰা স্পাই হ'ব বিচাৰিছিলোঁ বাবেই ডিগ্ৰী লৈয়ে মই KGB স্কুলত জইন কৰিলোঁ আৰু ট্ৰেইনিং ল'লোঁ ইণ্টেলিজেঞ্চৰ। সৰুৰে পৰা মই এক্টৰ হ'ব বিচাৰিছিলোঁ আৰু সেইকাৰণে প্ৰডাকশ্যন কোম্পানী কে ভাৰ্টেল 95 গঠন কৰিলোঁ। ডিগ্ৰী লৈয়ে মই ইণ্টেলিজেঞ্চত ট্ৰেইনিং ল'লোঁ আৰু তাৰপাছত ছেকেণ্ড চিফ ডাইৰেক্টৰ হিচাপে ইণ্টেলিজেঞ্চত কাম কৰিলোঁ। মোৰ 16 বছৰৰ ফৰেইন ইণ্টেলিজেঞ্চ কেৰিয়াৰত মই লেফটেনেণ্ট কৰ্নেললৈকে প্ৰমোশ্যন পালোঁ। 1991 চনত মই ইণ্টেলিজেঞ্চৰ পৰা ৰিজাইন কৰিলোঁ আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গত নিজৰ পলিটিকেল কেৰিয়াৰ আৰম্ভ কৰিলোঁ। মই চিনেমা, কাৰ্টুন আৰু টিভি শ্ব'ত এক্টিং কৰিলোঁ। মই এক্টিং কৰা চিনেমাবোৰ আছিল লাভ ইন দ্য চিটি 2008 চনত, লাভ ইন দ্য চিটি 2, অফিচ ৰোমান্স, আৱাৰ টাইম, লাভ ইন দ্য চিটি 3, ফাৰ্ষ্ট ডেট। ইয়াৰ উপৰিও পেডিংটন 1 আৰু পেডিংটন 2ত মই বিয়েৰৰ ভইচ ডাবিং কৰিছিলোঁ। 1996ত মই মস্কো আহি তেতিয়াৰ প্ৰেছিডেণ্ট বৰিছ ইলষ্টিনৰ এডমিনিষ্ট্ৰেশ্যনত জইন কৰিলোঁ। 1999ত ৰাছিয়াৰ প্ৰাইম মিনিষ্টাৰ হোৱালৈকে মই ছিকিউৰিটি কাউন্সিলৰ ছেক্ৰেটাৰী আছিলোঁ। প্ৰেছিডেণ্ট ইলষ্টিনৰ পদত্যাগৰ পিছত মই এক্টিং প্ৰেছিডেণ্ট হিচাপে 4 মাহৰ বাবে কৰ্মৰত আছিলোঁ। 2015ত মই টিভি শ্ব' ছাৰ্ভেণ্ট অৱ দ্য পিপুলৰ ষ্টাৰ আছিলোঁ আৰু মোৰ চৰিত্ৰটো আছিল এজন 30 বছৰীয়া হিষ্ট্ৰী টিচাৰৰ, যি ইউক্ৰেইনৰ কৰাপশ্যন দেখুওৱা এটা ভাইৰেল ভিডিঅ'ৰ পৰা বিখ্যাত হৈ পৰে আৰু পাছলৈ ইউক্ৰেইনৰ প্ৰেছিডেণ্ট হৈ পৰে। তাৰপাছত মই 2000 আৰু 2004তো প্ৰেছিডেণ্ট হিচাপে ৰি-ইলেক্টেড হ'লোঁ, কিন্তু সাংবিধানিক বাধাৰ বাবে 2008ৰ পৰা 2012লৈকে মই প্ৰাইম মিনিষ্টাৰ হিচাপে দেশসেৱা কৰিলোঁ। 2012ত মই আকৌ প্ৰেছিডেণ্ট হিচাপে ইলেক্ট হ'লোঁ আৰু 2018 চনতো মই আকৌ প্ৰেছিডেণ্ট হিচাপে ৰি-ইলেক্ট হ'লোঁ। মোৰ টিভি শ্ব' ছাৰ্ভেণ্ট অৱ দ্য পিপুল ইমানেই ছুপাৰ হিট হৈ গৈছিল যে কে ভাৰ্টেল প্ৰডাকশ্যনৰ হাউচৰ মানুহবোৰ মিলি 2018ত ছাৰ্ভেণ্ট অৱ দ্য পিপুল নামেৰে এটা পলিটিকেল পাৰ্টি গঠন কৰিলোঁ আৰু 2019 চনৰ প্ৰেছিডেন্সিয়েল ইলেকশ্যনত বিপুল ভোটত জয়ী হৈ ইউক্ৰেইনৰ প্ৰেছিডেণ্ট হ'লোঁ। ধন্যবাদ। মোৰ কথা ইমানেই, বাকীবোৰ আপোনালোকে সকলো দেখি আছে টিভি বা নিউজত। ধন্যবাদ। মোৰ কথা ইমানেই, বাকীবোৰ সকলো আপুনি দেখি আছে নিউজত। ধন্যবাদ। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্টত পুটিন লিখি চেনেলটো ছাবস্ক্ৰাইব কৰিব। পাৰিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্টত জেলেনস্কি লিখি চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন।